ফোন কৰলো চাহ তাহ নেদে নেকি দাদা আপুনি কামখিনি কৰি থাকক মই অকণমান ফুৰি আহোঁ আহি পেলাই চাহটো দিম ধেত তেৰিকা দাদা হয় ঘৰত মানুহ নাই নেকি নাই থাকিলে আহক ভাল আছিল আপুনি বহক আহক মই এটা তোৰখন লৈ আছো বহকচোন কাপোৰখিনি পিন্ধি আহক মাইনা তুমি কোন ক্লাছত পঢ়া নাই নং কিমান 1 পিছে আপোনালোকে বহকচোন মই পানী আনো বাইদেউ লাগি সোনকালে আহিলে ভাল আছিল যাবও লাগিছিল নহয় দাদা পানী দিয়া বাইদেউ পানী মই নাখাওঁ দিয়া তোমালোকে আহি পালা নেকি ৰবাচোন মই অকণমান ভিতৰৰ পৰা আহি আছোঁ বাইদেউ মই যাওঁ কোৱাচোন অহা 15 তাৰিখে আমাৰ সৰু দাদাৰ বিয়া আছে আপোনালোকে যে যাব আৰু আমি যাই থাকোঁ দে তোমালোকে চাহ তাহ খাই আহিলে ভাল আছিল নাখাওঁ দিয়ক আৰু যাওঁ পিছে বাইদেউ দে পিছে ইমান কাম মই অকণমান টাউনৰ ফালে ওলাই যাব আছিল বাইদেউ পইচাটো লগা আছিল নহয় চাউল আনিলে চাউল নাই এতিয়া মোৰ তাত খুচুৰা পইচা নাই নহয় গধূলি আহিবা পইচাটো হ'লে ভাল আছিল মা মই টিউচনত যাম সোনকালে আহিবা খা 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 ৰাতি নাযাওঁ মোক ভয় লাগে ৰাতি গ'লে ভাল হয় ৰাতি নাযাওঁ মই আকৌ এইখন গাঁৱত বৰ চুৰ হৈ থকা শুনিছোঁ য়েছ ছাৰ তোমালোক দুজনীকে মই দায়িত্ব দিছোঁ যে এইখন গাঁৱত আৰু চুৰ